Hey guys, welcome to new vlog. Finally আজি হিপৰলৈ আহিলোঁ য'ত নেকি সৰিয়হৰ মাৰণ মাৰিবলৈ একচুৱেলি মানে কালিও আহিছিলোঁ পিছবেলা সৰিয়হৰ মাৰণ মাৰিবলৈ মানে গধূলি বিৰাট বৰষুণ আহি গ'ল সেইবাবে এতিয়া সৰিয়হবিলাক ওলাট পালাট কৰি দিব লগা হৈছে আগত দেখি মানে ফাইনেলি আগত দেখি মাৰণ চাৰণবিলাক মাৰি আছিল মানে ওলাট পালাট কৰি দিয়া হৈছে কিছু এতিয়া অলপ ট্ৰেক্টৰ চেক্টৰ দি মানে ওলাট পালাট কৰি দিলে সেইবাবে ফাইনেলি আৰু এখন সৰিয়হ মাৰণ মাৰিব বাকী থাকিল এতিয়া আমি ওলাট পালাট কৰি দি আছোঁ এতিয়া উল্টাই দিব লাগিব মানে তলত দেখি ভিজি আছে যি তলত সৰিয়হখণ্ড আৰু ইফালে মাটো মোৰ ফাইনেলি ইফালে আছে আৰু থাকাবিলাকে গাইছ আজি আৰু এনেকৈ ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ বুলি যি তলত বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই আজিৰ লগতে আৰু নহ'লে ভিডিঅ'টো সকলোৱে চাই থাকিব বলক নহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ যদি নতুনকৈ এইটো চেনেল পাইছে ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইবিলাক কৰি দিব যাতে আগলৈ আগবাঢ়ি যাই থাকিব পাৰোঁ বলক নহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ ফাইনেলি গাইছ এডাল লাঠি দি বৰ্তমান এডাল লাঠি দি মানে ওলটাই দিব লাগিব যিথলত সৰিয়হবিলাক ভিজি আছে অলপ যিথলত ৰ'দটো দি আছে তেওঁ যদি হয় এখনটো আজি মাৰণটো পেলোৱা যাব কাইলৈ আৰু মাৰণটো মাৰি দিব এনেকৈ আৰু আজি গাইছ ফাইনেলি গাইছ মাৰণটো আৰম্ভ কৰি দিলে সৰু ট্ৰেক্টৰখনেদি এনেকৈ ঘূৰে ঘূৰে পূৰা সৰিয়হটো মানে সৰি যাব তলত আৰু ইফালে মানে ৰাতিপুৱা যি ধৰণৰ বৰষুণ আহিছে তাতে অলপমান সৰিয়হতেও সৰকি পৰিছিল মানে এতিয়া আৰু চালি আছে এনেকৈ আৰু গাইছ ট্ৰেক্টৰ দি মাৰণ মাৰি আছে যিটো ট্ৰেক্টৰখন বহুত ডাঙৰ নহয় মিনি ট্ৰেক্টৰ আৰু যদি এখনটো যদি পাৰে আজি মানে একচুৱেলি আজি মাৰণটো এখনটো নহ'বই যে এখনটো মাৰণ আজি নহ'ব মানে এতিয়া মানে যদি পাৰোঁ তিৰপল চিৰপল দি কিনে জাম চাম মানে পাৰি থৈ যাম আৰু কাইলৈ আৰু মাৰণটো মাৰি দিব এনেকৈ আৰু আজি ভাবিলোঁ আহিলোঁ আৰু এইফালে খেতি চেতিবিলাক আছে সেইবিলাক কল চল এইফালে ৰঙালাও চঙালাও আলু চালুবিলাক আছে আপোনালোকক দেখুৱাই আছোঁ অকণমান দেৰিকৈ ফাইনেলি গাছ ট্ৰেক্টৰ দি মাৰণটো মাৰা হ'ল এতিয়া মানে এনেকৈ জকৰাই দিব লাগিব যাতে বেয়াটো তলত সৰি পৰে ইফালে ছাইডত দেখি এই জাবৰাখনটো থৈ দিব লাগিব এনেকৈ জাষ্ট মোক শিকাই দি আছে জাষ্ট এনেকৈ দিবা দি আছে মানে খৈলে চৈলে দি বুলি পাৰোঁ মই চাম ট্ৰাই কৰি ফাইনেলি গাছ মই বেহাৰটো দেখাইছোঁ মানে মোৰ ভাষাতে ক'লোঁ গাছ বেহাৰ বুলি ক'লোঁ একচুৱেলি মানে সৰিয়হ বুলি লিখিতত কয় আমাৰ ভাষাত আমি বেহাৰ বুলি কয় এইটো বেহাৰটো এনেকৈ তলত আছে মানে বাকলিটো আৰু খেদাব বাকী আছে বহুত জটিল কামটো কৰিবলৈ মানে এনেকৈ বৰ্তমান মই অলপ কামটোত লাগি গ'ল যাই কিনে এনেকৈ জোকাৰি দিওঁ ছাইডত দেখি থৈ দিওঁ মানে এইবিলাক যি তলত এখনটো অলাগতিয়াল বস্তু এতিয়া প্ৰথম কথাটো হৈছে তাতে বেহাৰখনটো ওলাব লাগিব ফাইনেলি কিছু হ'ল আৰু মাৰণটো এতিয়া জাষ্ট উৰালি হ'ল মানে চালঙিটো উৰাব লাগিব তেতিয়াহে এইবিলাক তুহবিলাক যাব মানে বেয়াটো সেইবাবে এনেকৈ আৰু গাছ পূৰা বল দিব লগা হৈছে মানে বৰষুণ আহিলে সেইবাবে আট খাই ধৰিছে বস্তুটো ফাইনেলি গাছ এইবাৰ এতিয়া লাগিব চালঙি মানে আগত দেখি চালঙি আনিব যাই আছোঁ আৰু আপোনালোকক আলু চালু খেতি দেখাই নাই মানে আলু ইয়াতে হৈছিল এতিয়া মানে তুলবাৰ হৈছে মানে এতিয়া মানে আলু চালুবিলাক পূৰা মৰি গৈছে তাৰ তলে যোৱাৰ ইফালে পূৰা চৰেজ জাক দি গ'ল এনেকৈ আৰু গাইছ আজি মানে ভিডিঅ'টো জাষ্ট দিম বুলি ভাবিলোঁ কেনেকৈ কমেণ্ট কৰি জনাব আৰু ইফালে মানে আটা এতিয়া আৰু এইটো মোৰ আলু তুলি আছে ইয়াতে এনেকৈ আগত দেখি এটা ৰুম আছে যেনেকৈ আমি ঘৰত থাকিব পাৰোঁ সেইবাবে সিপাৰতো ৰুম চুম কৰিছে ছজনাৰ গাছ এইবিলাক আৰু গাছ চাছবিলাক এনেকৈ আৰু টেঙা চেঙা বেছিভাগ আছে ইয়াতে আৰু এইফালে পূৰা হকিৰাম চকিৰাম কঁঠালে চঠালে আৰু এইটো হৈছে গলি ঘৰ য'ত নেকি গৰু বান্ধো আৰু এইটো ফাইনেলি ইয়াতে মানে কিবা কাৰণে বস্তু চস্তু থৈ দিয়া হয় এইটো ঘৰত আৰু এইফালে আইনা চাইনা আছে চাব পাৰে মানে আইনাখনতো ফাইনেলি গাইছ দৈ চেনি এইবিলাক খাই হৈছে মানে আৰু এইটো বাগাছ ইয়াতে কিবা কাৰণে বস্তু চস্তু থৈ দিয়া আছে
আৰু ফাইনেলি এতিয়া মই চাব আহিছোঁ চাংলি পালোঁ ফাইনেলি চাংলিখন। তো চাংলিখন তাতে লৈ যাব লাগিব, যি তলত উৰাব লাগিব তুহিলা আছে না, সেইবাবে পূৰা আৰু ইয়াতে আৰু বাল্টি চাল্টি দংকল চংকল সকলো এভৰিথিং আছে ইয়াতে, অভাৱ নাই। এনেকৈ আৰু আজি পূৰা চাংলি দি চালব লাগিব গাইছ। নাৰিকল চাৰিকল তামোল চামোল চব পোতা হৈছে ইয়াতে, কলৈ খালে পোতা হৈছে আৰু এইবিলাক তামোল। আৰু যদি ক'বলৈ যাওঁ বগৰী নাখাওঁকেতো একো নহয়ে, বগৰী সিপাৰত খাব এইফালে ওলকবি চলকবি এইগিলা, আৰু বগৰীটো খাব লাগিব। ফাইনেলি গাইছ এইবিলাক হৈছে আলু, য'ত খেতি কৰি কেনে হৈছে আলু তুলি আছে এইবিলাক বৰ্তমান নাঙল দি। এইটো হৈছে আটা আৰু এইটো হৈছে মোৰ আইতা, যি আৰু এইফালে আলুগিলা তোলাই আছে দিয়াৰ গাইছ। ফাইনেলি গাইছ এতিয়া আৰু এনেকৈ চালিঙি দি উৰাম বুলি ভাবিলোঁ, ময়ো কিছু অলপ ট্ৰাই কৰি চাওঁ। এনেকৈ আৰু খেতি চেতি হ'লেও কৰিব লাগিব, জাষ্ট শিকাটো দৰকাৰ। এনেকৈ ভাবিলোঁ আৰু অলপ চালি তালি দিওঁ, এইবিলাক তুঁহগিলাক ফেলে দিওঁ এতিয়া, এনেকৈ আৰু জাষ্ট দি দিলে হ'ল। এনেকৈ আৰু গেছ মানে উৰাব লাগিব গেছ। ফাইনেলি আৰু বেয়াটো উৰাবলগীয়া হৈছে, মানে এনেকৈ উৰাব লাগিব, যি তলত বাকলিটো ঘূৰিও আছে এতিয়া পূৰা স্পষ্ট দেখা পোৱা গৈছে বেয়াটো। এতিয়া এনেকৈ জাষ্ট উৰাই দিলে হ'ল, এনেকৈ আৰু বেয়াৰ খেতিটো কৰা হয়। গেছ ফাইনেলি ইয়াতে এটা মাৰণ পেলাব লাগিব, মানে ইয়াতে এখন মুকলি কৰি দিলোঁ পূৰা, মানে এইটো মাৰণ গোটাই তাতে সেইটো মাৰণো হ'বলৈ হৈছে, বেছি নাই আৰু মানে গোটাই চালা হ'লে হ'ল। আৰু ইফালে এখণ্ড আছে, এইখণ্ড মানে ইয়াতে মাৰণটো মাৰা হ'ব, যিথলত আজি পেলোৱা হ'ব চাগে, আজি পেলাই থৈ যাম, কাইলৈ আকৌ আহি কিনে মাৰিব লাগিব। আৰু গাইছ যিথলত বাবা মতলব ভাংটো পূৰা আছে ইয়াতে, বাবাৰ বস্তু পূৰা শিৱৰাত্ৰিলৈ আৰু বেছি দিন নাই, সেইবাবে খুটাবাং চুটাবাং কিছু খোৱা খাই হ'ব পাৰে। একচুৱেলি এইটো সেই বুনাৰা ভাংটো আৰু অৰিজিনেল ভাংটো নহয়, মানে যোনটো খায় সেইটো নহয় চাগে, এইটো পূৰা আৰু হাৰ হাৰ মাৰে বাবা মোৰ জীৱনৰ একমাত্ৰ সান্তনা। ফাইনেলি গাইছ দেখিবলৈ গৰুটো খুব সুন্দৰ লগা, মানে আৰু পূৰা মৰম লগা গাইটো, সেইকাৰণে গাইছ মোক দেখা পাই পলাইছি। ফাইনেলি গাইছ খুব সুন্দৰ লাগছে আৰু পচন্দ হৈ গ'ল, A few moments later. ফাইনেলি গাইছ এতিয়া আমাৰ ভাত খাবৰ সময় হ'ল, এতিয়া পূৰা ভাত চাত পূৰা যোগাৰ হৈ গ'ল। এইটো হৈছে মোৰ সাজাটো, ফাইনেলি এতিয়া খাব ওলালোঁ, হাত চাত ধুইছোঁ, এভৰিথিং ৰেডি, এতিয়া জাষ্ট খালে হ'ল। ফাইনেলি গাইছ বেহাৰৰ মাৰণ মাৰা শেষ হ'ল, এতিয়া বেহাৰবিলাক বস্তাত ভৰা ভৰি হৈ আছে। ইফালে আৰু ঘূৰি সৰু চালঙি দি চালিব লগা হৈছে। গেছ ক'বলৈ যদি যাওঁ বেহাৰৰ খেতিটো বিৰাট জটিল আৰু বহুত মানে কষ্ট, বহুত কেইবাৰ চালিব লগা হয়, বহুত কেইবাৰ আৰু বহুত আৰু ক'বা যদি যাওঁ এনেকুৱা আৰু বেহাৰবিলাক বস্তাত ভৰাই আছে। এতিয়া আকৌ গধূলি হ'বলৈ হ'ল, বেছি সময় নাই, তাৰ পৰা মাৰণটো মাৰা হ'ল, এটা মাৰণ ফেলাই থৈ আহি গ'ল আৰু এইটো মাৰণ হ'ল মানে, আৰু বেহাৰৰ বস্তাবিলাক সেইটো ৰুমটোতে থৈ দিয়া গৈছে, তাতে এক্সট্ৰা এটা এক্সেল টাইপৰ এটা ৰুম আছে, তাতে থৈ দিলোঁ। আৰু বৰ্তমান গাইছ এইবিলাক ইয়াতেও বেয়া চেৰবিলাক হয়, বৰ্তমান ইয়াৰে বেৰবিলাকো মাৰা নাই, মাৰিব আৰু দুদিনমান দেৰিকৈ চাগে, কালি পৰহিৰ ভিতৰত। এতিয়া আগত দেখি চাওঁ একবাৰ বগৰী চগৰী ক'ৰবাত কানি পাওঁ না, এনেই বগৰী পামেই, ইয়াতে নাপাওঁ বুলি কথাই নপৰে, দুইনাৰ বগৰী গাছ, এই বগৰী গাছ, এই বগৰী গাছ, এইবিলাক বগৰী গাছ, এনেকৈ আৰু বগৰী চগৰীবিলাকো লওঁ কিছু, যিডালত সিপাৰত আহিছোঁ
টেঙা বস্তুটো টেষ্টটোৱে বেলেগ আৰু গাইছ। আৰু এইফালে এটা ঘোঁৰাও আছে, মানে আগত দেখি দেখুৱাইছোঁ ঘোঁৰাটো। ফাইনেলি এখন গাড়ীখন ঘোঁৰাটোৰ, আৰু এইফালত দেখি আছে পূৰা বগা বগা কালাৰৰ ঘোঁৰা। পূৰা গাইছ ঘোঁৰা চৰাৰ জন্তুৰো কিছুমান আছে আৰু পূৰা খেতিয়া যেনে পালোঁ। ফাইনেলি মোৰ পিছফালে আছে এনেকৈ, আৰু ইফালে আছে বেৰবিলাক পূৰা হালধীয়া বগা বেৰ একচুৱেলি। য'ৰ পৰা নেলোঁ তাতে এখন একচালা আছে আৰু ইয়াতেও এখন একচালা আছে। ফাইনেলি বগৰী গাছ এডাল, কিন্তু সিমান টেষ্টি নাই বগৰীডাল। বগৰী যিতলত 2-এটা খাম বুলি কৈছোঁ, ফাইনেলি ফাৰ্ষ্ট টাইম খাই চাওঁ বগৰী। জাষ্ট গাইছ বগৰী ল'লোঁ আৰু বৰ বেছি 2টা। এতিয়া মানে আগত দেখি ঘৰত যায় গা পা ধুব লাগিব, বেছি সময় নাই মানে। ফাইনেলি তাই বগৰী খাই চালোঁ, ইমান টেষ্টি নাই এডাল বগৰী। আগত দেখি আছে আৰু বঢ়িয়া ধুনীয়া ধুনীয়া সৈত লগা বগৰী পূৰা গাইছ। ইয়াতে এৰাবাতে এৰাবাত আৰু এতিয়া ফাইনেলি আমি নদীৰ পাৰ পাব হৈছোঁ। এইটো পাৰৰ পৰা এইটো পাৰ যাব লাগিব, মানে এতিয়া আমি নদীৰ মাজত আছোঁ, চঠি পাৰখন। ফাইনেলি গাইছ এতিয়া আমি আছোঁ বৰ্তমান নাও উঠি পিনে পূৰা নদীৰ মাজত। একচুৱেলি তেতিয়াও নদীৰ মাজতে আছিলোঁ, য'ত নেকি সিপাৰ বুলি কয় আৰু বহুতে চৰ বুলিও হয়। সেইটোও নদীৰ মাজতে হয় একচুৱেলি, মানে বৰি হৈ গৈছে বিশেষ। এতিয়া বৈঠা মাৰিব ওলালোঁ, জাষ্ট বৈঠা মাৰোঁ। ফাইনেলি গাইছ এইটো পাৰৰ পৰা সেইটো পাৰ আহি পালোঁ। ভাবিলোঁ ভিডিঅ'টো এটা লৈ সামৰি দিওঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু যদি ফ'ল'টো কৰি দিয়া নাই ইনষ্টাৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, ফ'ল'টো কৰি দিব। আৰু ফেচবুক পেজটোৰো লিংকটো দি দিয়া আছে ডিছক্ৰিপশ্যনত, জাষ্ট ফ'ল'টো কৰি দিব আৰু গাইছ। তেতিয়াহ'লে সামৰিলোঁ, বাই বাই।